killed when I'm desperate. নমস্কাৰ সকলোকে অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আছে ভাওনা গোলাঘাটত ৰিকিয়ে নিমন্ত্ৰণ দিছে, তালৈকে যাবলৈ লৈছোঁ আমি সকলোবোৰ। গোলাঘাটৰ কোন জেগাত আছে নাজানো, কিন্তু ভাওনাখন হৈছে ৰাম পৰাজয়, আৰু তালৈকে যাবলৈ লৈছোঁ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আমি আহি পালোহি হিমাজিতৰ ঘৰ। এয়া আমাৰ হিমাজিত ভাই, হিমাজিতো যাব আমাৰ লগত ভাওনালৈ, হয়নে? হিমাজিত মুখ্য গায়ন। আৰু এয়া আমাৰ হিমাজিতৰ মাতৃ খুৰীদেউ, মাহীদেউ, পেহীদেউ একেলগে আমাৰ, হয়নে? হিমাজিতৰ মাতৃ কিবা এষাৰ কৈ দিয়া। নমস্কাৰ দেই। ভাওনাখন ভালকে কৰিব বুলি কোৱা। ভাওনাখন ভালকে কৰিবা। এয়া আমি ওলাইছোঁ আৰু আমি কেইটা গৈ থাকোঁ আৰু নেকি, হয় নাই? বহুত দূৰ আছে গোলাঘাট, গৈ থাকোঁ আৰু ভিডিঅ' চাই থাকিব। আহি আমি ক'ব পালোহি এতিয়া। এডোখৰ কি বুলি কয়? চকলাটিং পাই নহয়, এডোখৰ কয় হাতীয়ে খোৱা। হাতীয়ে খোৱা ভাগৰ লাগিছে আহি বাইক চলাই ৰাস্তা বেয়া ফেকেচনি। আহি বোলো একাপ চাহ খাই দিওঁ। য়েছ, বাইকখনকো খোৱালোঁ অলপ। কি খোৱালোঁ? বাইকখনক আমি খোৱালোঁ পেট্ৰল। পেট্ৰল কিমান খুৱাই দিলে কৈ দিয়া আমি। 400 টকা খুৱাই দিলোঁ। 399 399 জিৰ' এক্সেছ কৰিছে বাইকখনত। তাকে আৰু এতিয়া চাহ খাবলৈ বহিছোঁ আৰু চিঙা নাই, চিঙা ভাল খুৱাই ইয়াত। চিঙা নাই, বহুত দূৰ ন? কি হৈছে? চাহ খাম বুলি সোমালোঁ দোকান এখনত। কৈছিলোঁ মই গাখীৰ চাহ এটা, লাল চাহ 3টা আনিলে, গাখীৰ চাহ 3টা, লাল চাহ এটা। 2000 years later. এয়া আমি আহি পালোহি আমাৰ গন্তব্যস্থান। আমাৰ সকলোবোৰে ভাগৰ লাগিছে। এইজন আমাৰ ভাই বাইদেউকো ভাগৰ লাগিছে। এজন আমাৰ মুখ্য গায়ন হিমাজিত নেওগ, এজন আমাৰ গিৰীন্দ্ৰ গোস্বামী। চব ভাগৰে যোগাৰ মানে এইবোৰ আছোঁ আৰু, হয়নে? তাকে আৰু বহুত দেৰি হ'ব ভাওনা, চাই দিব আৰু। নেদেখিলোঁ গাতটো সেইডোখৰত বেগ মাৰি দিয়া হ'লে বেয়াহে হ'লহেঁতেন। এজন আমাৰ গোবৰ্ধন। নমস্কাৰ। বৰ্তাক এয়া বৰ্তা, নমস্কাৰ। বৰ্তা, আজি আপোনালোকৰ ইয়াত ভাওনা কৰিবলৈ আহিছোঁ, কেনেকুৱা হৈছে আপোনাৰ? বৰ্তা চান্দ বৰ্তা নি? ক'বই নোৱাৰি। এয়া আমাৰ ক্ষীণকে পেটুৱা বায়নজন, এজন আমাৰ আজি মুখ্য বায়ন। দাড়ি চাই কাটি গোটেইটো একেবাৰে আমাৰ বায়ান। শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত এখন নাটক আমি উপস্থাপন কৰিম। সীতাৰ পাতাল গমন। এয়া আমি এতিয়া সাজ সজ্জা কৰি ৰেডি হৈছোঁ আৰু ভাওনা কৰিবলৈ। তাৰপিছত আমি এতিয়া পঢ়ি আহি একেখন কলেজৰ এজন দাদাক লগ পালোঁ। দাদাৰ নামটো কৈ দিব। মোৰ নাম ঋতিক ভৰদ্বাজ। ভাইটিকেইটা আহিছে ইয়াত ভাওনা কৰিবলৈ আমাৰ গোলাঘাটত। ভাল লাগিছে লগ পাই, সদায় যাতে এনেকৈ আগবাঢ়ি যাওক তাৰে কামনা কৰিছোঁ। আৰু এই ভাইটিটো আছে, এই ভাইটিটো বেছি ভাল লাগিছে, ইয়াকো ভাল লাগিছে বাৰু, মিছাটো নকওঁ। সকলো আগবাঢ়ি যাওক আৰু গড ব্লেছ ইউ। থেংক ইউ। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যি আছে চব বুটামবোৰ টিপি দিব। কথাই চব বুটাম টিপি দিব। কৃষ্ণ গুৰু রাম রাম
হরি হরি রাম ধর্ম যখন বিপ্রবৃত্তি নাই অধর্মত নিবৃত্তি হৃদি স্থিত হরি যেন করাই বাহা স্বামী ঋষিকে করায় तस्मै श्री गुरुवे नमो नमः गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो
অতি ভয় অৱশেষত ভাওনা শেষ হ'ল। কৈলাল শৰ্মাত গাই চৰি ৰাগ পূৰ্বী গাই প্ৰমাণ গাই ভাওনা শেষ কৰিলোঁ আৰু এতিয়া আটাইতকৈ ইণ্টাৰেষ্টিং কথা কি গম পাই নাই বন্ধুসকল, আজি লোৱা এটা ফটো এখন মাৰিলো জিলিকি গ'ল। এইজন ল'ৰাটো আমি দেখুৱাই দিছো। নমস্কাৰ। এইজন ল'ৰাজন আমাৰ বায়নজন যে আমাৰ বায়ন আছে জিলিকি গৈছে ফটোত। এতিয়া বাজিছে কিমান? ইতৰে পাৰ ৰ'বা, এতিয়া বাজিছে 3:30। আমি নুশুৱাও, বাহিৰে বাহিৰে যাম ডাইৰেক্ট ক'লে নিমাতী ঘাটলৈ যাম। নিমাতী ঘাট মাজুলী যাম। নিমাতীৰ পৰা ডাইৰেক্ট মাজুলীলৈ যাম। মাজুলীৰ পৰা ক'লে যাম? মাজুলীৰ পৰা আমি যাম, তুমি যাবা গড়মূৰ, মই যাম আউনীআটী। নাযাওঁ, ডাইৰেক্ট ইউনিভাৰ্চিটিহে যাম। ডাইৰেক্ট ইউনিভাৰ্চিটি যাম, কাৰণ 9টাৰ পৰা ক্লাছ আছে। 9টাত পামগৈ আমি, হয় ডাইৰেক্ট 9টাত পাবগৈ লাগিব, কাৰণ আমি পাবগৈ লাগিব। চেলিব্ৰিটি নহয়, আমি চেলিব্ৰিটি নহয় যে আমি পাবগৈ লাগিব। সেয়াই আৰু ভিডিঅ'টো আজিলে ইমানেই আৰু। ঠিক আছে, সকলোকে বাই বাই। সকলোকে বাই বাই। আহি আছে আৰু ব্লগ আৰু ভাওনা আহি আছে। ভাওনা আহি আছে। পুনৰ এটা নতুন ভিডিঅ'ত আকৌ লগ পোৱাৰ আশাৰে বাই বাই। ঠিক আছে।